নমস্কাৰ, মই ডাক্তৰ কুঞ্জ হৰি মেধি, কেঞ্চাৰ মেডিচিন ছুপাৰ স্পেচিয়েলিষ্ট মানে মেডিকেল অনকলজিষ্ট। আজি আমি কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত খাদ্য বা ডায়েট, ফাষ্টিং বা উপবাস আৰু এক্সাৰচাইজ বা ব্যায়ামৰ বিষয়ে আৰু এইবিলাকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম। আগৰ ভিডিঅ'টোৰ আঁত ধৰি এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ফাষ্টিং মানে উপবাস, ডায়েট মানে খাদ্য আৰু এক্সাৰচাইজ এইবিলাকৰ ভূমিকা সম্পৰ্কে বিশেষজ্ঞসকলেনো কি কয় আৰু বিজ্ঞানে কি কয় এই বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিম। 2016 চনত জাপানৰ চেল বায়'লজিষ্ট য়োশিনৰি ওচুমি মেডিচিনৰ নোবেল প্ৰাইজ পাইছিল আৰু তেওঁৰ বিষয়টো আছিলে অটোফেজি। অটোফেজি মানে সেলফ ইটিং, মানে যেতিয়া শৰীৰৰ কোষে নিজৰ অৰ্গেনেলি পাৰ্ট কিছুমানক ভক্ষণ কৰে, নিজৰ চেলে ভক্ষণ কৰে, সেইটোকে অটোফেজি বুলি কোৱা হয়। সেই সময়ৰ পৰাই অটোফেজি, ফাষ্টিং আৰু কেঞ্চাৰ সম্পৰ্কে বহুত চৰ্চা হৈ আহিছে। কিছুমানেতো ইমানলৈকেও কৈছে যে আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ফাষ্টিং মানে ব্ৰত, উপবাস আদি আছে, এইবিলাকেও কেঞ্চাৰৰ আৰোগ্য কৰিব পাৰে। এতিয়া আমি জানো আহক, আচলতে ইয়াৰ আঁৰৰ সত্যতানো কি? অটোফেজি, ফাষ্টিং আৰু কেঞ্চাৰ এই তিনিওটাৰ মাজৰ সম্বন্ধনো কি, এই বিষয়ে আলোচনা কৰোঁ আহক। আমি সকলোৱে জানো যে আমাৰ শৰীৰটো অসংখ্য কোষৰ সমষ্টি, মানে অসংখ্য কোষেৰে গঠিত। কোষৰ ভিতৰত থকা অৰ্গেনেলিবিলাক, পাৰ্টবিলাক কিছুমান বাহ্যিক বা আভ্যন্তৰীণ কাৰকৰ কাৰণে ডিফেক্টিভ হৈ পৰে আৰু চেলবিলাকৰ বয়স হোৱাৰ লগে লগে এজিং হোৱাৰ কাৰণেও কিছুমান পাৰ্ট ডিফেক্টিভ হৈ পৰে। তেতিয়া অটোলাইজোজমবিলাকে এই পাৰ্টবিলাকক ডিগ্ৰেড কৰে আৰু ডিগ্ৰেড কৰাৰ পিছত যিবিলাক পাৰ্ট ৰিইউজেবল হৈ থাকে, মানে আৰু কামত লগাব পাৰে, সেইবিলাক ৰিচাইকেল কৰি কামত ব্যৱহাৰ কৰে আৰু যিবিলাক পাৰ্ট বিয়ণ্ড ৰিপেয়াৰ, মানে বেয়া হৈ গৈছে, সেইবিলাকক ডেষ্ট্ৰয় কৰি দিয়ে। এই গোটেই প্ৰচেছটোকে অটোফেজি বুলি কোৱা হয়। গতিকে এইটো এটা চেলুলাৰ মেকানিজিম, য'ত শৰীৰৰ কোষবোৰত অলাগতিয়াল বস্তুবিলাকৰ ডিগ্ৰেডেশ্যন আৰু ৰিচাইক্লিং হয়, মানে ডিক্লাটাৰিং হয়, যাতে কোষবোৰে ভালকৈ কাম কৰিব পাৰে আৰু চেল হেল্থ মেইনটেইন হয়। আৰু এইটো এটা নেচাৰেল কোৱালিটি কণ্ট্ৰল মেকানিজিম কোষবোৰৰ ভিতৰত। এই অটোফেজি প্ৰচেছটো আমাৰ শৰীৰত এটা বেজেল লেভেলত সদায়ে চলি থাকে, কিন্তু বয়স বাঢ়ি যোৱাৰ লগে লগে অটোফেজি প্ৰচেছটো শ্ল' হৈ যায় আৰু সংখ্যাটো কমি যায়। সেইকাৰণে যদি কিবা উপায়ে আমি অটোফেজি প্ৰচেছটো ইনডিউচ কৰিব পাৰোঁ, তেতিয়াহ'লে অটোফেজিৰ সুফলবিলাক আমি পাই থাকিম। এই অটোফেজিৰ সুফলবিলাক হ'ল, ই এজিং প্ৰচেছটো শ্ল' ডাউন কৰে। অটোফেজিয়ে অবেচিটি মানে মেদবহুলতা কম কৰাত সহায় কৰে আৰু ক্ৰনিক মেটাবলিক ডিজিজ যেনে হাৰ্ট ডিজিজ, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কলেষ্টৰেলৰ প্ৰব্লেম আৰু ক্ৰনিক নিউৰোডিজেনেৰেটিভ ডিজিজ যেনে এলজিমাৰ্ছ ডিজিজ, ডিমেনচিয়া, পাৰ্কিনছন্ছ ডিজিজ, এইবিলাকৰ পৰা প্ৰিভেনশ্যন কৰাটো সহায় কৰে। অটোফেজি ইনডিউচ কৰিবলৈ হ'লে কোষবিলাকৰ ওপৰত ষ্ট্ৰেছৰ সৃষ্টি কৰিব লাগিব, ষ্ট্ৰেছ প্ৰডিউচ কৰিব লাগিব। সেইকাৰণে আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ব্ৰত, উপবাস মানে ফাষ্টিং আছে, সেইবিলাকেও আমাক নিশ্চয়কৈ স্বাস্থ্য ৰক্ষাত সহায় কৰি আহিছে। গতিকে ইণ্টাৰমিটেণ্ট ফাষ্টিঙে কেঞ্চাৰৰ আৰম্ভণিত বা কেঞ্চাৰৰ আৰম্ভণিৰ ষ্টেজৰ পৰা আগৰ ষ্টেজলৈ যোৱাত হয়তো বাধা প্ৰদান কৰিব পাৰে। কেঞ্চাৰ ৰোগীয়ে কি খাব, কি নাখাব বা কি স্পেচিয়েল ডায়েট আছে, এই সম্পৰ্কে আজিকালি খুব চৰ্চা হৈ আছে। কিছুমান ৰোগীয়ে কেঞ্চাৰৰ চিকিৎসা হিচাপে
কিছুমান ষ্ট্ৰিক্ট ডায়েট বা বহুত ৰেষ্ট্ৰিক্টিভ ডায়েট স্কিডিউল ফ'ল' কৰা দেখা গৈছে। আৰু কিছুমান ৰোগীয়ে আমাক প্ৰশ্নও কৰে এই সম্পৰ্কে যে কেঞ্চাৰৰ কাৰণে কিবা স্পেচিয়েল ডায়েট আছে নেকি বা কেঞ্চাৰৰ সময়ত ফাষ্টিং ৰাখিব পৰা যায় নেকি। কেঞ্চাৰৰ এক্টিভ ট্ৰিটমেণ্ট চলি থকা সময়ত কেনেকুৱা খাদ্য খাব লাগে বা এক্সাৰচাইজৰ বিষয়ে এস্কো নামৰ সংস্থাটোৱে কিছুমান গাইডলাইন দিছে। এস্কো মানে আমেৰিকান ছ'চাইটি অফ ক্লিনিকেল অনকলজি। এইটো হ'ল বিশ্বৰ ভিতৰতে অনকলজিষ্ট মানে কেঞ্চাৰ চিকিৎসকবিলাকৰ এটা ডাঙৰ সংস্থা। আৰু এওঁলোকৰ গাইডলাইন মতে এক্সাৰচাইজৰ বিষয়ে কৈছে যে এক্সাৰচাইজ কৰিব পৰা যায়। কি ধৰণৰ এক্সাৰচাইজ? দুই ধৰণৰ। এটা হ'ল এৰবিক এক্সাৰচাইজ মানে জগিং, ৱাকিং আৰু চাইক্লিং এইবিলাক কৰিব পৰা যায়। আৰু ৰেজিষ্টেন্স এক্সাৰচাইজ মানে ষ্ট্ৰেচিং, ৱেইট লিফটিং এইবিলাকো কৰিব পৰা যায়। কিন্তু এক্সাৰচাইজ মডাৰেট লেভেলত হ'ব লাগে, কোনো ভিগৰাছ এক্সাৰচাইজ কৰিব নালাগে। আৰু এক্সাৰচাইজ লাহে লাহে বঢ়াব লাগে, এবাৰতে ভিগৰাছ এক্সাৰচাইজ বা মডাৰেট এক্সাৰচাইজ এবাৰতে কৰিব নালাগে। ডায়েট বা খাদ্য সম্পৰ্কে এস্কো গাইডলাইনত কোৱা হৈছে যে কোনো স্পেচিয়েল ডায়েট বা ল' চুগাৰ, ল' কাৰ্বহাইড্ৰেট বা কিটোজেনিক ডায়েটৰ উপকাৰিতা সম্পৰ্কে সপক্ষে বা বিপক্ষে স্পেচিয়েল মানে বিশেষ একো এভিডেন্স পোৱা হোৱা নাই। গতিকে ফাষ্টিং বা স্পেচিয়েল ডায়েটৰ সপক্ষে বা বিপক্ষে কোনো ফুল প্ৰুফ এভিডেন্স নাই। কোনো ৰোগীয়ে যদি এক্টিভ ট্ৰিটমেণ্ট চলি থকাৰ সময়ত ইণ্টাৰমিটেণ্ট ফাষ্টিং বা স্পেচিয়েল ডায়েটৰ কাৰণে সোধে, তেতিয়াহ'লে আমি একে আষাৰে নুই কৰিব নোৱাৰোঁ। কিন্তু ফাষ্টিং কৰিব পৰা যায় নে নাযায় আৰু স্পেচিয়েল ডায়েট দিব পৰা যায় নে নাযায় এই বিষয়ে সিদ্ধান্ত লোৱাৰ আগতে কিছুমান কথা চালি-জাৰি চাই লোৱাটো ভাল। এইবিলাক হ'ল প্ৰথমতে ৰোগীৰ কণ্ডিশ্যন মানে ৰোগীৰ জেনেৰেল ফিজিকেল কণ্ডিশ্যন কেনেকুৱা, মানে এক্সাৰচাইজ বা ফাষ্টিং কৰিব পৰা অৱস্থাত আছে নে নাই। দ্বিতীয়তে ৰোগীৰ আৰু কিবা বেমাৰ আছে নেকি, যেনে ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, হাৰ্ট ডিজিজ, লিভাৰ ডিজিজ, কিডনী ডিজিজ বা কিবা ইটিং ডিজঅৰ্ডাৰ এইবিলাক আছে নেকি আগতে চাই ল'ব লাগে। তাৰপিছত এজ মানে শিশুৰ ক্ষেত্ৰত বা বয়স্ক মানুহৰ ক্ষেত্ৰত ফাষ্টিং নকৰাই ভাল। কিছুমান কেঞ্চাৰ যেনে হেড এণ্ড নেক কেঞ্চাৰ, গেষ্ট্ৰইণ্টেষ্টিনেল কেঞ্চাৰ, ষ্টমাক কেঞ্চাৰ, পেংক্ৰিয়াছ কেঞ্চাৰ, অভেৰী কেঞ্চাৰ ইত্যাদি আৰু বেছিভাগ কেঞ্চাৰৰে এডভান্স ষ্টেজত ইতিমধ্যে হাইপাৰ মেটাবলিক ষ্টেটত থাকে আৰু এনেকুৱা অৱস্থাত ফাষ্টিং কৰালে আৰু অপকাৰ হোৱাৰহে সম্ভাৱনা থাকে। গতিকে ফাষ্টিং বা ৰেষ্ট্ৰিক্টিভ ডায়েট বেছিভাগ কেঞ্চাৰতে দিয়া উচিত নহয়। চাবলৈ গ'লে বেছিভাগ কেঞ্চাৰ ৰোগী ইয়াৰ কাৰণে উপযুক্তই নহয়, কাৰণ বেছিভাগেই ইতিমধ্যে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চিত ভুগি থাকে, কেঞ্চাৰৰ কাৰণে খাব নোৱাৰাৰ কাৰণে বা কেঞ্চাৰ কেকেক্সিয়াৰ কাৰণে। গতিকে এনেকুৱা মানুহক যদি ফাষ্টিং কৰোৱা হয় তেনেহ'লে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা থাকে আৰু ট্ৰিটমেণ্ট লোৱাৰো উপযুক্ত হৈ নাথাকিব পাৰে। ফাষ্টিং কৰোৱাৰ কাৰণে উপযুক্ত ৰোগী হ'ল আৰ্লি ষ্টেজৰ ব্ৰেষ্ট কেঞ্চাৰ বা প্ৰষ্টেট কেঞ্চাৰ, যিবিলাক কেঞ্চাৰ হৰমনেলি ড্ৰাইভেন কেঞ্চাৰ হয় আৰু যাৰ অন্য বেমাৰ নাই। এইবিলাক মানুহে বিচাৰিলে ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিব পাৰে। গতিকে থুলমূলকৈ ইয়াকে ক'ব পাৰি যে ফাষ্টিং বা উপবাস আমাৰ শৰীৰৰ কাৰণে উপকাৰী, কিয়নো ই অটোফেজি ইনডিউচ কৰে আৰু আমাক বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখে। কিন্তু ই কেঞ্চাৰৰ ক্ষেত্ৰত, বিশেষকৈ এডভান্স ষ্টেজৰ কেঞ্চাৰৰ ক্ষেত্ৰত উপকাৰী নহ'বও পাৰে। সেয়েহে ফাষ্টিং আৰু স্পেচিয়েল ডায়েট সকলো কেঞ্চাৰ ৰোগীকে দিব পৰা নাযায়। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কথাবিলাক বুজি পাব। ভিডিঅ'টো চাই ভাল পালে
লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ।